নমস্কাৰ বন্ধু বান্ধৱীসকল, এইটো ডাল মই কালি গধূলি ফুৰিব গৈ মই ছিঙি আনিছোঁ ৰাস্তাৰ পৰা। এতিয়া মই ইয়াৰ কেইটামান এই সৰু সৰু ডাল কাটি দিম। এয়া এইকেইটা মই কেঁচিৰে কাটি দিলোঁ। দিয়াৰ পাছত মই এইডাল এইটো দেখিছেনে, পানীৰ বটল, এইটোত মই ভৰাই দিলোঁ। এয়া এইটো পানী আছে, পানীত মই ভৰাই দিলোঁ। এইকেইটা কাটিবলৈ থাকি গ'ল। এইটো মই 15 দিন এনেকৈ ভৰালোঁ। 15 দিন নহয়, কেতিয়াবা 20 দিন বা এমাহো লাগে, এনেকৈ থৈ দিলোঁ। 15 দিন বা 20 দিন এনেকৈ মই থৈ দিলোঁ। থৈ দিয়াৰ পাছত মই কালি যেনেকৈ মই দেখুৱাইছিলোঁ যে এনেকৈ মই 15 দিন বা 20 দিন বা কেতিয়াবা এমাহো লাগে শিপা উলিয়াওঁতে, এইটো নি পেলাই মই অকণমান ছাঁ জেগাত মই থৈ দিলোঁ। তাৰপিছত থৈ দিয়াৰ পাছত মই এমাহৰ পাছত মই এইটো আনিলোঁ। এমাহৰ পাছত মই আকৌ আনিলোঁ এইটো। এমাহৰ পাছত ইয়াৰ পাতবোৰ সৰি গ'ল। যিকেইটা আগতে ডাঙৰ ডাঙৰ পাত আছিলে, পাতকেইটা সৰি গ'ল। সৰি যোৱাৰ পাছত ইয়াত নতুন নতুন পাত ওলালে। নতুন নতুন পাত ওলোৱাৰ পাছত মই এইটো এয়া দাঙি চালোঁ যে ইয়াত এয়া শিপা ওলাইছে। এয়া দেখিছেনে, সৰু 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 চাৰিওফালৰ পৰা শিপা ওলালে আৰু ডাঙৰ ডাঙৰ পাতকেইটা সৰি গ'ল। তাৰপিছত মই কি কৰিলোঁ, এইডোখৰ মানে পচি যোৱা নিচিনা হৈছে, এইডোখৰ মই ভাঙি দিলোঁ। কেঁচিৰে কাটি দিব লাগে, মই কেঁচিখন বেয়া হ'বৰ কাৰণে কটা নাই, ভাঙি দিলোঁ। দি পেলাই এইটো মই মাটিৰ টাব মই গোটাই থৈছোঁ। এইটো টাব মই গোটাই থৈছোঁ। এই টাবত মই কোনো খন্তি লগোৱা নাই, মই মাটিখিনি কোমল কৰি থৈছোঁ। যিহেতু এইটো পানীৰ পৰা উঠাই আনিছোঁ, গতিকে মাটিখিনি একদম কোমল হৈ থাকিব লাগিব। আৰু কোমল হৈ থকাৰ পাছত মই এইটো ৰুই দিলোঁ। এইটো ৰুই দিলোঁ। এয়া চাৰিওফালে মই যিহেতু মাটিখিনি কোমল, গতিকে মই মাটিখিনিত সুমুৱাই দিলোঁ। এয়া সুমুৱাই দিয়াৰ পাছত এইটো পুলি এতিয়া মই আকৌ নি পেলাই এয়া অকণমান পানী দিম। ইয়াৰ পৰাই পানীখিনি দি দিম। পানীখিনি দি দিলোঁ। বহুত পানী নিদিওঁ, কাৰণ মাটিখিনি মই অলৰেডি তিয়াই থৈছিলোঁ, গতিকে পানীখিনি দিলোঁ। দি পেলাই এতিয়া মই এইটো হেৰিত থৈ দিম, ছাঁ জেগাত থৈ দিম। তাৰপিছত কি হ'ব, লাহে লাহে এইখিনিৰ পৰাও অকণমান পুলি ওলাইছে। এই পুলিখিনিও ৰ'দ পোৱাৰ ছাঁৰ পাছত মই ৰ'দত দিম। তাৰপাছত ৰ'দ পোৱাৰ লগে লগে এইখিনি পোখা মেলিব চব ফালৰ পৰা। ইয়াত যেনেকৈ কোমল পাত ওলাইছে, এই পাতখিনি ডাঙৰ হ'ব। এইখিনিত এয়া কোমল পাত ওলাইছে, এই পাতখিনিও ডাঙৰ হ'ব। এয়া পাত ওলাইছে, লাহে লাহে এই গছজোপা ডাঙৰ হৈ যাব। আৰু আপোনালোকেও এনেকৈ কৰিব পাৰে। পানীত ডাল এটা ভাঙি যিকোনো গছৰে আপুনি টেষ্ট কৰি চাব পাৰে। পানীত বটলত অলপ দিন থৈ দিব। 15 দিনো হ'ব পাৰে, 20ও হ'ব পাৰে, এমাহো হ'ব পাৰে। তাৰপাছত দেখিব যে মিহি মিহিকৈ শিপা ওলাইছে। যেতিয়া শিপা ওলাব, শিপাখিনি অকণমান ডাঙৰ হোৱাৰ পাছত আপুনি এনেকৈ এই মাটিৰ টাবত ৰুই দিব পাৰে। আৰু লাহে লাহে কি হ'ব, সদায় অলপ অলপ পানী দি থাকিব আৰু গছজোপা লাহে লাহে জোপোহা হৈ আহিব। ঘৰত কৰি চাব আপোনালোকে।